অলপ দি দিয়ক অলপ অঁ হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? মই এটা নতুন ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগ ভিডিঅ'টো অলপ ধামাকা হ'বলৈ গৈছে। তো ব্লগ ভিডিঅ'টো আজি এজন দাদাই বাইকখন বিকিব লৈছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ এইজনে দাদাজন তো বাইকখন এখন তো দেখোঁতে ছুপাৰ স্প্লেণ্ডাৰ বাইকত লাগিছে। ছুপাৰ স্প্লেণ্ডাৰ বাইকে হয়। তো দাদা এখন বাইকখন কিমানত দিম বুলি আহিছে আপুনি? দামটো 45,000। 45,000। যদি দাদা ভিডিঅ' যদি চাই আহে 2,000 ডিছকাউণ্ট। ভাই 2,000 ডিছকাউণ্ট মোৰ ভিডিঅ' চাই আহিলে। তো গাইছ নম্বৰ প্লেটখন চাওক। নম্বৰ প্লেটখন এইখনে নম্বৰ প্লেটখন 9285। তো টি কোটা হয় এখন বাইকখন। তো মিটাৰ চিটাৰ কিমান চলিলে এখন বাইকখনৰ? মিটাৰ কিমান চলিলে? মিটাৰটো বেয়া হয়। তো মিটাৰটো বেয়া হয়। চাউণ্ডটো শুনাই দিব নি অলপ? চাউণ্ডটো অলপ শুনাই দিয়ক। তো গাইছ চাউণ্ডটো অলপ শুনাই দিব। চাউণ্ডটো অলপ শুনাই দিয়ক। অলপ দি দিয়ক অলপ। তো গাইছ এইফালে একদম মজাকৈ লাইট চাইট লগাই থৈছে। তো হেভিকৈ লগাই থৈছে। বাইকখন একদম মজা কণ্ডিশ্যন আছে। মানে বাইকখন মানে ধোৱা নাই, সেইকাৰণে ধুলে মানে আৰু মজা হৈ যাব। তো গাইছ এইখনেই আছিল। তো মানে লোকেশ্যনটো এতিয়া ক'লৈ আহিব লাগিব? ৰাজগড় ক'লৈ আহিব লাগিব? ওগুৰি আহিব লাগিব। তো গাইছ ৰাজগড় ওগুৰিটো একেডোখৰতে আছে। তো লোকেশ্যনটো ওগুৰিলৈ আহিব লাগিব। তো তলত কণ্টেক্ট নম্বৰটো মোৰ ভিডিঅ'ৰ তলতে কণ্টেক্ট নম্বৰটো দিয়া আছে। কণ্টেক্ট নম্বৰটো কল কৰিব, তো পাই যাব বাইকখন। তো সোনকালে কণ্টেক্ট নম্বৰটোত মানে ফোনটো কৰিব। তো ফোনটো মোৰ ওচৰতে লাগিবহি। তো গাইছ যদি লাগে বাইকখন তো ফোন কৰিব। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগনো দবাই দিব। তো আৰু যদি এনেকুৱা ভিডিঅ' ভাল যদি ভিডিঅ' লাগে কালেকশ্যনৰ তো ছাবস্ক্ৰাইব কৰি দিব।